खुलुमबाय इनसाइड एनिनि रादाबजों आं सुप्रजित बसुमतारी। मैया जरहाट जिल्लानि निमाती घाटआव मोनसे दुखुनांथाव जाब्रबथाय जायो। बे जाब्रबथाया जाबाय गंसे नावा गंसे जाहाजजों सौग्रावलायनायनि जाहोनाव मा कमला मुंनि नावा गोदोलाङो। बे गोदोलांनायनि जाहोनाव गोबां सुबुङा दासिमबो गोमानानै दङ। बे जाब्रबथायनि जाहोनाव सासे कलेजनि बिबुंगोरा परिमिता दासआ थैनो गोनां जायो। जाथाय जानाय लोगो लोगोनो हादरसानि मन्त्रि बिमल बरा आरो चन्द्रमोहन पाटवारी बिथांमोना थाङो। दिनै बे जाथायनि खौरां लानो थाखाय हादरसानि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माया जरहाट जिल्लानि निमाती घाटआव थांदों। मैया बेलासियाव जरहाट जिल्लानि निमाती घाटआव मोनसे दुखुनांथाव नाव जाब्रबथाय जायो। बे नाव जाब्रबथायाव सासे कलेजनि बिबुंगिरिया थैदोंमोन। थैनाय बिबुंगिरिनि मुङा जाबाय परिमिता दास। दासिमबो डक्टर बिक्रमजित बरुवाखौ लाफानानै माखासे सुबुङा गोमानानै दङ। मैया दुखुनांथाव जाथाया जानाय लोगो लोगोनो केबिनेट मन्त्रि चन्द्रमोहन पाटवारी आरो बिमल बराया थांनानै जाथाय जायगायाव थांनानै खौरां लाहैयो। दिनै गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माया जाथाय जायगायाव थांनानै खौरां लाहैदों। बिफाननि साख्रिआवला मावख'गिरिफोरनि गोहैलो आखुनि थाखायनो बे जाथाया जादों होनना साननाय जादों। बे नाव जाब्रबथायाव गोबां साखा खबनै गारियाबो बुरलुंबुथुर दैमानि बिखायाव गोदोलाङो। गोदोलांनाय नावनि मुङा जाबाय मा कमला। इंलेन्ड वाटार रोगाथाइ बिफाननि गोहैलो आखुनि थाखायनो आरोबाव मैया दुखुनांथाव नाव जाब्रबथाय जानाया दुलाराय आसामावनो समखिखांनाय लाबोदों। আমাৰ হাতত যি তথ্য এতিয়ালৈকে আহি পৰিছে সেই তথ্য অনুসৰি এই জাহাজখন যিখন নাও আছিলে নাওত সৰ্বমুঠ 87 গৰাকী আৰু এতিয়া অৱশ্যে নতুন খবৰ মতে 90 গৰাকী বুলি কোৱা হৈছে যে 90 গৰাকী পেছেঞ্জাৰ তাতে আছিলে। ইয়াৰ ভিতৰত এগৰাকী পেছেঞ্জাৰ যাক আমি পৰিস্মিতা দাস অধ্যাপিকা আছিল, তেখেতৰ মৃত্যু হৈছে আৰু দুজন লোক আমি পোৱা খবৰ মতে এতিয়ালৈকে মিচিং হৈ আছে। এজনৰ নাম হ'ল ইন্দ্ৰেশ্বৰ বৰা, তেখেত লখিমপুৰৰ, আৰু আন এজনৰ নাম হ'ল ডক্টৰ বিক্ৰমজিত বৰুৱা, তেখেত যোৰহাটৰ। আমাৰ হাতত থকা তথ্য মতে আজিৰ মুহূৰ্তত দুজন মিচিং আৰু এজনৰ মৃত্যু হৈছে। অৱশ্যে যিহেতু ইয়াত কোনো নাওত উঠোঁতে নাম বা টিকেট আগত সংগ্ৰহ কৰা নহয় বা নাম লিষ্ট কৰা নহয়, গতিকে এই সংখ্যাটো যদি কিবা সলনিও হয় আপোনালোকক আমি জনাম। কিন্তু এই মুহূৰ্তলৈকে দুজন বুলিয়ে আমি মিচিং থকা বুলিয়ে ধৰি লৈছোঁ। আৰু ইতিমধ্যে NDRF আৰু SDRF টিমে গোটেই নিশা কাম কৰি, কিন্তু আজি 2 মাহ কিয় চলোৱা নাছিল এইবিলাক ডাঙৰ প্ৰশ্ন। আৰু ছাৰ কালি আমি সুধিছোঁ IWD মানুহক যে ভিতৰটো কি অলপ কওকচোন আমাক। এতিয়া কৈছে যে পানীৰাম কলিতা বুলি যিজনৰ নাওখন আছিল কালি, তেওঁ এটা পেট্ৰল ডিপু আছে। সেই পেট্ৰল ডিপুটোত IWDৰ যিখন চৰকাৰী নাৱৰ যিখিনি পেট্ৰল কিনে তাত 80 লাখ মান টকা ধাৰেই আছে। এতিয়া যেতিয়া পেট্ৰল বিচাৰি যায়, তেতিয়া পেট্ৰল বা ডিজেল বিচাৰি যায়, তেতিয়া গালি দিয়ে, চৰকাৰী মানুহটোকে গালি দিয়ে যে পেট্ৰল বিচাৰি আহিবলৈ আহিছে, তহঁতি পইচা দিবলৈ আছে। এইটো সাংঘাতিক কথা। মই এইটোকে কৈছোঁ যে আমাৰ যিমানখিনি লোকেল মেনেজমেণ্ট আছে, জাহাজত তেল থাকিব লাগে, জাহাজত এক্সপিৰিয়েঞ্চ মানুহ থাকিব লাগে, লাইফ জেকেট থাকিব লাগে, লাইফ বোট থাকিব লাগে, আৰু এইবিলাকত চৰকাৰৰ টকা পইচাৰ একো অভাৱ নাই। খালি সময়ত কথাখিনি চৰকাৰক জনাইছে নাই। আৰু চৰকাৰৰ পৰা এটা বোলে 80 লাখ টকাই দিব আছে। যদি ইমান মানুহে কাম কৰি আছে, 80 লাখ টকাটোতো কোনো ডাঙৰ কথা নহয়। গতিকে এই কথাখিনি আপোনালোকে যিমানখিনি অভিযোগ কৰিছে গোটেইখিনি মই পৰীক্ষা কৰিম। কিন্তু মোকো কিছু মাজুলী মানুহে খবৰ দিছে যে ভাল গুৰিয়ালজনক তেওঁ বদলাই দিছে, টাইমিংবিলাক নিজৰ মতে কৰি লয়। কিছুমান মুষ্টিমেয় মানুহে গোটেই জাহাজ ঘাট দুটা কণ্ট্ৰলত ৰাখিছে। গোটেই কথাখিনি মোক কৈছে আৰু মই গোটেই কথাখিনি জানো মানে আগত নাজানিছিলোঁ। যোৱাকালি ৰাতি মই গোটেইখিনি গম পাইছোঁ আৰু আপোনালোকে দেখিব যে 15 দিন 10 দিনৰ ভিতৰত পৰিৱেশটো উন্নতি হ'ব। ধন্যবাদ ছাৰ। নিউজ ডেস্ক ইনসাইড এনি
बर'